নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ কালি হৈ যোৱা অসম পুলিচৰ UBIB কনষ্টেবলৰ যি ৰিটেন এক্সাম হৈছিল, সেই এক্সামত অহা কেইটামান ৰিজনিং আৰু মেথছৰ প্ৰশ্ন লৈ এই প্ৰশ্নকেইটা আপোনালোকৰ সমাধানসমূহ মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব। আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ শুদ্ধ হৈছিল নে নহয় আপোনালোকে ইয়াত পৰীক্ষা কৰি চাব পাৰে। লগতে এই প্ৰশ্নসমূহ সমাধান কৰাৰ সময় আপোনালোকক মই এটা কথা কৈ নথওঁ, এই প্ৰশ্নসমূহ যিসকলে পৰীক্ষা দি আহিছিল তেওঁলোকে কোৱাৰ পৰাই বেছ কৰি বনোৱা হৈছে। ইয়াত মই কোনো ধৰণৰ পেপাৰ পোৱা নাই, গতিকে প্ৰশ্নসমূহ অলপ ইফাল সিফাল হ'ব পাৰে। গতিকে আপোনালোকে তাত ধৰি নাথাকিব, প্ৰশ্নসমূহ আপোনালোকে সমাধান কৰা কৌশলবোৰ চাই লওক। কিদৰে আপোনালোকে কম সময়তে সমাধান কৰিব পাৰে সেইটো আপোনালোকে মন দিলে হ'ল। আপোনালোকে তাত প্ৰশ্নসমূহ যে যদি কিবা খেলি মেলি দেখে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, পৰৱৰ্তী সংখ্যাটো বাছি উলিওৱা। এই যিটো শৃংখলাটো দিছে, শৃংখলাটোৰ পিছৰ সংখ্যাটো বাছি উলিয়াব দিছে। ইয়াত প্ৰথম আছে 3, 3ৰ পাছত আছে 7, অৰ্থাৎ 3 আৰু 4, 7ৰ ডিফাৰেঞ্চ কিমান? 4। 7ৰ পাছত কি আছে? 7ৰ পাছত আছে 15, আৰু এই দুটাৰ মাজৰ ডিফাৰেঞ্চ 8। এতিয়া 15ৰ পাছত কি হ'ব? ইয়াত চাওক, আপোনাৰ প্ৰথম দুটা সংখ্যাৰ ডিফাৰেঞ্চ 4, তাৰপিছত 8 আছিল, অৰ্থাৎ ইয়াৰ পিছত কি হ'ব? ইয়াৰ ডিফাৰেঞ্চো আৰু 4 বাঢ়িব, গতিকে 12 হ'ব। 15ৰ পাছত কি হ'ব? 15ৰ লগত আমি 12 যোগ কৰি যিটো পাম সেইটো ইয়াত বহিব। ইয়াৰ উত্তৰ হ'ব 27। যদি আপোনালোকৰ অপশ্যনটোত 27 আছিল তেনেহ'লে 28 শুদ্ধ হ'ব, আৰু যদি আপোনালোকৰ অপশ্যনটোত 27 নাছিল, এইধৰণে হ'ব পাৰে 4ৰ যি দুগুণ আছিল, প্ৰথমটো কিমান আছিল? 4 আছিল, তাৰপিছত 8 আছিল, আৰু ঠিক তেনেদৰে এতিয়া 4ৰ দুগুণ 8 হৈছে, 8ৰ দুগুণ 16। যদি 15ৰ লগত আমি 16 যোগ কৰোঁ 31 হ'ব। আপোনালোকৰ দুই ধৰণে অপশ্যনকেইটাৰ লগত কথা। অপশ্যনকেইটাত যদি 31 আছিল তেনেহ'লে আপোনালোকৰ উত্তৰ 31 হ'ব, আৰু যদি অপশ্যনত 27 আছিল তেনেহ'লে তাৰ উত্তৰ 27 হ'ব। এইটো আপোনালোকে অপশ্যনকেইটা চাই আপোনালোকে নিৰ্ণয় কৰিব পাৰিব। মোৰ উত্তৰসমূহ সম্পূৰ্ণ শুদ্ধকৈ মানে যি প্ৰশ্নসমূহ আছিল, প্ৰশ্নসমূহ ভালদৰে পোৱা নাই কাৰণে আপোনালোকৰ উত্তৰসমূহ জনাবলৈ দিগদাৰ হৈছে। পিছৰসমূহ প্ৰশ্নটো হৈছে পৰৱৰ্তী সংখ্যাটো কি হ'ব? এইটো এটা সহজ প্ৰশ্ন। 5ৰ পিছত 10, 10ৰ পাছত 15, 15ৰ পাছত 20। ঠিক তেনেদৰে 5ৰ গুণিতকসমূহ লিখিব দিছে, 20ৰ পাছত হ'ল 25। ইয়াৰ উত্তৰ যদি 25 দিছে আপোনালোকে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটো হৈছে খালী ঠাইৰ পদটো কি হ'ব? খালী ঠাইত কি পদ বহিব? ইয়াত প্ৰথম আছে BC2D, BC4D, BC5D, BC6D। চাওক, ইয়াত অকল যি নাম্বাৰ দিছে এই নাম্বাৰকেইটাহে চেঞ্জ হৈছে। 2D আছিল, ইয়াত 3D হ'ব, অৰ্থাৎ BC3D অপশ্যনটো হ'ব। BC3D যিটো অপশ্যন আছিল সেইটোৱে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা। ABC, তাৰপিছত ইয়াত হ'ব D, ইয়াত আছিলে 1 আছিলে A1, B2 আছিল দেই, A1 B2 আছিল, C3, A1 B2 C3, তাৰপিছত D4 হ'ব। D4 অপশ্যনটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্নটো -8039 2754 পূৰণ কৰিলে কিমান হ'ব? এইফালে চাওক, আপোনালোকে ইয়াত এটা মাইনাছ আছে, ইফালে ৰাইট ছাইডত ইকুৱেলৰ ৰাইট ছাইডত নাই, মাইনাছ নাই, গতিকে আপোনালোকে ইয়াত এটা মাইনাছ বহিব। এইফালে 8039 মাল্টিপ্লাই হৈ আছে, এইফালে 8039 আছে, কি থাকিলে ইয়াত? 2754, ইয়াত 2754 যিটো অপশ্যনত আছিলে -2754 শুদ্ধ হ'ব। -2754 মাইনাছটো আহিব, কাৰণ মাইনাছ এইটো সমীকৰণটো বেলেঞ্চ কৰিবৰ কাৰণে মাইনাছটো দুয়োফালে থকাটো দৰকাৰ। পিছৰ প্ৰশ্নটো হৈছে নয়ডা ইকুৱেল OPJEV দিল্লী হ'লে কি হ'ব? এনৰ সলনি কি আহিছে? ইয়াত O আহিছে, Oৰ সলনি P আহিছে, Iৰ সলনি J আহিছে, Dৰ সলনি E আহিছে, আৰু Aৰ সলনি B আহিছে, অৰ্থাৎ এটা এটা লেটাৰ বাঢ়ি গৈছে। ঠিক তেনেদৰে দিল্লী হ'লে Dৰ সলনি কি আহিব? E আহিব, তাৰপিছত Eৰ সলনি F আহিব, Lৰ সলনি M আহিব, H সলনি I আহিব, Iৰ সলনি J আহিব। যদি EFMIJ আপোনালোকে দিছিল তেনেহ'লে ইয়াৰ শুদ্ধ। পিছৰ প্ৰশ্নটো হৈছে 4:25ক শতাংশত প্ৰকাশ কৰা। কিদৰে প্ৰকাশ কৰিব? 4:25টো আপোনালোকে কিদৰে লিখিব পাৰে? 4/25 ইয়াৰ শতাংশত লিখিব দিছে, 100% পূৰণ কৰক ইয়াৰ লগত। তাৰপাছত 25 100ক 4 বাৰ গ'ল, ওপৰত থাকিলে 4 আৰু 4 পূৰণ কৰক 16%, অৰ্থাৎ ইয়াৰ পাৰ্চেণ্টেজ 16%। এইটোৱে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটো হৈছে 800ৰ 0.06% কিমান হ'ব? 800ৰ 0.06%, মানে 800 লিখিলে 0.06% মানে 0.06 তলত হ'ব 100। এতিয়া এই 0 কেঞ্চেল গ'ল, থাকিলে কিমান? 8/6 থাকিলে 48, অৰ্থাৎ ইয়াত 0.06 আছিলে, দুটা পইণ্ট, গতিকে ইয়াৰ আনচাৰ কি হ'ব? 0.48। এইটো যদি শুদ্ধ উত্তৰ অপশ্যনত আছিল তেনেহ'লে ইয়ে শুদ্ধ। পিছৰ প্ৰশ্নটো হৈছে 5708, এইটো কি হ'ব উত্তৰ? ইয়াৰ উত্তৰটো কিমান হ'ব? 5708। ইয়াতো চাম, আপোনালোকে 0 যেতিয়া মাল্টিপ্লাই হৈ থাকে তাৰ উত্তৰ আপোনালোকে সদায় 0ই পাব। শূন্যৰ লগত যিমান ডাঙৰ সংখ্যা পূৰণ কৰিলেও সদায় উত্তৰ 0 হয়। পিছৰ প্ৰশ্নটো হৈছে 40ৰ 25% কিমান? 40ৰ 25% কিমান হ'ব?
ইয়াত চাওক 40 আছে, যেতিয়া এটা সংখ্যা দিছে 40, ইয়াৰ 25% উলিয়াব দিছে। 25% মানে 25/, ৰ'ব এইটো অকণমান খেলি মেলি হ'ল, 40 পূৰণ 25/100। এতিয়া 40ৰ 25%, 00 কেঞ্চেল, 5ৰে ইয়াক দুবাৰ গ'ল, ইয়াক গ'ল 5 বাৰ, 5ৰে 2ৰে ইয়াক দুবাৰ গ'ল, অৰ্থাৎ 2 আৰু 5 কিমান হ'ব ইয়াৰ উত্তৰ? 40ৰ 25% হ'ব 10। পিছৰ প্ৰশ্নটো চাওক, ক্লাছ শব্দটোত এছৰ শতাংশ কিমান? ক্লাছ শব্দটোত এছৰ কিমান শতাংশ? মুঠ কিমানটা শব্দ ইয়াত লেটাৰ আছে? মুঠ 5টা লেটাৰ আছে, আৰু এছ কেইটা আছে? 2টা আছে, আৰু শতাংশ উলিয়াব দিছে 100% পূৰণ কৰি দিয়ক। এইদৰে আপোনালোকে নিৰ্ণয় কৰিব। 5 ইয়াক 20 বাৰ গ'ল, 5 20 100, 20 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? 40%। ইয়াৰ শতাংশ 40। সহজ কথা এইবোৰ প্ৰশ্নৰ উত্তৰ। পিছৰ প্ৰশ্নটো হৈছে অমিলটো বাছি উলিওৱা। ইয়াৰ পিছত অমিলটো কোনটো হ'ব? ইয়াৰ ভিতৰত চাওক 3, 13, 19 এইকেইটা গোটেইকেইটা অযুগ্ম সংখ্যা, কেৱল 6টো যুগ্ম সংখ্যা, গতিকে ইয়াৰ অমিল 6। পিছৰ প্ৰশ্নটো হৈছে 9 27ৰ ঠাইত কি বহুৱালে সংখ্যাটো 9ৰে বিভাজ্য হ'ব? এতিয়া এই সংখ্যাকেইটা যিকেইটা সংখ্যা দিছে, ইয়াত ষ্টাৰৰ ঠাইত আমি কি বহাব লাগিব যে এই সংখ্যাকেইটা 9ৰে বিভাজ্য হ'বলৈ? আপোনালোকে চাওক, যেতিয়া 9ৰে বিভাজ্য হ'ব, সংখ্যা এটা 9ৰে বিভাজ্য হয়, তেতিয়া সেই সংখ্যাটো যিমানটা সংখ্যা থাকে গোটেইকেইটা সংখ্যা 9 সংখ্যাৰ যোগফল 9ৰে বিভাজ্য হ'ব লাগিব। অৰ্থাৎ ইয়াত 9 দিছে, ষ্টাৰ দিছে, 2 দিছে, 7 দিছে, এইকেইটা সংখ্যা আমি যোগ কৰি যেতিয়া যোগফলটো পাম, তাক 9ৰে হৰণ যাব লাগিব, তেতিয়াহে এই সংখ্যাটো 9ৰে বিভাজ্য হ'ব। অৰ্থাৎ 9, 2 আৰু 7, 7 2 9, 9 9 18, আৰু ইয়াত এটা ষ্টাৰ বহাব। ষ্টাৰৰ ঠাইত যদি আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব, তাক 9ৰে বিভাজ্য হ'ব লাগিব। এতিয়া 18টোক 9ৰে বিভাজ্য হৈ আছে, গতিকে আমি সেই তাৰ ঠাইত 9 বহাব লাগিব। 18 আৰু 9 যোগ কৰিলে হ'বগৈ 27। 27ক তেতিয়া 9ৰে বিভাজ্য হ'ব, তাত 3ৰে বিভাজ্য হ'ব, গতিকে ইয়াৰ উত্তৰ কি হ'ব? তেতিয়া 9 হ'ব। ইয়াৰ উত্তৰ যদি আপোনালোকে 9 অপশ্যনত দিছিল, তেনেহ'লে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নত তলৰ কোনটো ঘন সংখ্যা নহয়? ঘন সংখ্যা মানে কিউব সংখ্যা। আমাৰ কোনো এটা সংখ্যা 3 বাৰ পূৰণ কৰিলে সেই সংখ্যাটো যিটো সংখ্যা পোৱা যায় সেইটোৱে ঘন সংখ্যা। মানে যদি আপোনালোকে 2ক লৈছে, 2ক যদি আপোনালোকে 3 বাৰ পূৰণ কৰে, তেতিয়া যিটো পাব সেইটোৱে ঘন সংখ্যা। 2 2 4 2 8, 8টো এটা ঘন সংখ্যা হয়। ঠিক তেনেদৰে আপোনালোকে ইয়াৰ ঘনমূলটো উলিয়াব পাৰে। ইয়াত চাওক আপোনালোকে কোনটো 125টো 5ৰ ঘন সংখ্যা, 5 3টা আমি পূৰণ কৰিলে 125 পাম। ঠিক তেনেদৰে 9টো পাবলৈ আমি কি কৰিব লাগিব? 9টো আমি 3টা পূৰণ কৰিলে কিমান পাম? 27 পাম। 27টো ঘন সংখ্যা, কিন্তু 9টো ঘন সংখ্যা নহয়, 3 2টা পূৰণ কৰিলেহে 9 পাম, গতিকে ই এটা বৰ্গ সংখ্যাহে হয়। ইয়াৰ উত্তৰ কি হ'ব? তেতিয়া 9 হ'ব। পিছৰ প্ৰশ্নটো, এটা বস্তু 8,000 টকাত কিনি আনি 7,400 টকাত বিক্ৰী কৰিলে লোকচানৰ শতকৰা হাৰ কিমান? বস্তুটো কিমান দামত কিনিছিল? 8,000 টকাত। 8,000 টকাত কিনি আনিছিল আৰু বিক্ৰী কৰিছিল 7,400 টকাত। তাৰমানে লোকচান হৈছে, তেওঁ কিমান টকা লোকচান হৈছে? 600 টকা লোকচান হৈছে। এতিয়া লোকচানৰ শতকৰা হাৰ উলিয়াব কৈছে, কিমান টকা? 600 টকা লোকচান হৈছে। কিমান টকাত কিনিছিল? কিনা দামটো তলত বহিব, আপোনালোকক মই শিকাইছিলোঁ আগতে। আৰু ইয়াৰ কি কৈছে? শতকৰা হাৰ উলিয়াব দিছে, গতিকে 100% পূৰণ কৰক, শতকৰা হাৰ ওলাই যাব। ইয়াৰ 100 0 কেঞ্চেল গ'ল, থাকিলে তলত 80, ওপৰত থাকিলে 600, 0 0 কেঞ্চেল। 8 60ক যদি আপোনালোকে হৰণ কৰিব, তেতিয়া পাব 8 কিমান হ'ব? 8 7 গুণ 56, এইফালে 40, 8 5 40, 7.50%। এইটো যদি শুদ্ধ অপশ্যনত আছিল, তেনেহ'লে ইয়ে শুদ্ধ অপশ্যনত থাকিলে যিটো অপশ্যনত আছিলে সেইটোৱে শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্ন, যদি এজন মানুহে 30 মিনিটত 200টা শব্দ টাইপ কৰে, তেন্তে 12 মিনিটত কিমান শব্দ টাইপ কৰিব? মানুহজনে 200টা শব্দ কিমান মিনিটত টাইপ কৰে? 30 মিনিটত। 30 হৰণ কৰক, আৰু কিমানটা শব্দ 12 মিনিটত উলিয়াব লাগে, গতিকে 12 পূৰণ কৰি দিয়ক। তাৰ লগত একো কৰিব লগা নাই। 3 0 এবাৰ গ'ল, 3 0 0 কেঞ্চেল, 3 12ক 4 বাৰ গ'ল, 4 লগত 20টো পূৰণ কৰক, কিমান হ'ল? 80। অৰ্থাৎ তেওঁ 12 মিনিটত মুঠ 80টা শব্দ টাইপ কৰিব পাৰিব। সহজ প্ৰশ্ন এইটো। পিছৰ প্ৰশ্নটো হৈছে 5 7 0 8ৰ গড় কিমান? এইকেইটা সংখ্যাৰ গড় কিমান হ'ব? আপোনালোকে কি কৰিব? ফাৰ্ষ্ট 5 7 0 8 এইকেইটা সংখ্যাক যোগ কৰি দিব। 7 5 12 8 20, মুঠ কেইটা সংখ্যা দিছিল? 4টা সংখ্যা দিছিল। এতিয়া ইয়াৰ গড় কিমান হ'ব? 5 হ'ব। এইটো সহজ প্ৰশ্ন। পিছৰ প্ৰশ্নটো হৈছে 9 * 6 পূৰণ 4 সমান কিমান হ'ব? 12 হ'ব। ইয়াত ষ্টাৰৰ ঠাইত কি বহিব? চাওক, 9ৰ পৰা কি বিয়োগ কৰিলে কি কৰিলে আমি 4 লগত পূৰণ কৰিলে 12 পাম। 4 লগত কি পূৰণ কৰিব লাগিব? আমি 3 পূৰণ কৰিব লাগিব, তেতিয়াহে 12 পাম। আৰু 9ৰ পৰা 6 আমি কি কৰিলে 3 পাম। 9ৰ পৰা 6 আমি বিয়োগ কৰিলে 3 পাম। ইয়াৰ উত্তৰ বিয়োগ চিনটো শুদ্ধ হ'ব। পিছৰ প্ৰশ্নটো হৈছে 5,200 টকাৰ 2% হাৰত 2 বছৰৰ সুতৰ পৰিমাণ কিমান? 5,200 টকা দিছিল। 5,200 টকা 5,200 টকাৰ কিমান শতাংশ? 2%। 2% হাৰত কেইবছৰ? 2 বছৰ। আৰু ইয়াত কিমান? 100।
সেই 200 কেঞ্চেল গ'ল থাকিলে আপোনালোকৰ ওপৰত 2 পূৰণ 2 পূৰণ 52 এটা পূৰণ কৰক 2 দুগুণ 4 4 লগত 52 পূৰণ কৰিলে হ'ব 4 দুগুণ 8 4 5 গুণ 20 অৰ্থাৎ 208 টকা ইয়াৰ সৰল সুদ হ'ব 208 টকা পিছৰ প্ৰশ্নটো হৈছে অমিলটো বাছি উলিওৱা ইয়াৰ ভিতৰত অমিল কোনটো হ'ব ইয়াত আপোনালোকৰ প্ৰিন্সিপাল আৰু এজন আছিলে ছাত্ৰ মানে ষ্টুডেণ্ট আছিলে ইয়াৰ ভিতৰত কোনটো অমিল হ'ব শিক্ষকে পঢ়ায় প্ৰফেছৰে পঢ়ায় প্ৰিন্সিপালেও পঢ়ায় তেওঁলোক এডমিনিষ্ট্ৰেটিভৰ যি শিক্ষকৰ বৃত্তিৰ লগত জড়িত কিন্তু ছাত্ৰ আছিল কি এজন ছাত্ৰ সদায় শিকিবলৈ যায় বাকী কেইজনে শিকায় গতিকে ইয়াত অমিলটো হ'ব ছাত্ৰ এই ভিডিঅ'টো ইমানতে অন্ত পৰিল ভিডিঅ'টো প্ৰথমৰ পৰা চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ লগতে আপোনালোকক জনাই থওঁ যে এই প্ৰশ্নসমূহ আপোনালোকৰ দৰে পৰীক্ষা দি অহা কিছুমানে মোক কমেণ্ট বাকচত বা মোক ব্যক্তিগতভাৱে সোধোতে কৈছে সকলোৱে শুদ্ধকৈ নক'বও পাৰে সকলোৱে মনত নাথাকিব পাৰে ভালদৰে প্ৰশ্নবোৰ তথাপি মই যিমানখিনি আইডিয়া কৰি প্ৰশ্নসমূহ আপোনালোকৰ বাবে আগবঢ়াই আনিছোঁ ইয়াত কিছুমান অলপ সামান্য খেলিমেলি হ'ব পাৰে গতিকে আপোনালোকে সেই কথাবোৰ ভালদৰে ধৰি নাথাকিব আপোনালোকৰ মনত আছে যদি প্ৰশ্নবোৰ শুদ্ধকৈ আপোনালোকে কমেণ্ট বাকচত শুদ্ধকৈ জনাব ভিডিঅ'টো ইমানতে অন্ত পেলাই যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ